নমস্কাৰ, মই শ্ৰী নিপু বৰুৱাই মোৰ ইউটিউব চেনেল এনবি টক্সলৈ আপোনালোকক বহুত দিনৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ'টো হৈছে আনবক্সিং ভিডিঅ'টো বনাইছোঁ। ইউটিউবত যিবোৰ এচেঞ্চিয়েল বস্তু লাগে ইউটিউব ভিডিঅ' বনাবৰ কাৰণে, যেনেকৈ আমাক এডাল ট্ৰাইপড লাগে, মাইক লাগে, সেই বস্তুখিনি আজি আনবক্সিং কৰিব বিচাৰিছোঁ। যিখিনি বস্তু মই বৰ্তমান ব্যৱহাৰ কৰিম, পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ৰ পৰা মই এইখিনি বস্তুৱেই ব্যৱহাৰ কৰিম। গতিকে আহকচোন আপোনালোকক মই বস্তুখিনি দেখুৱাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মোৰ হাতত আছে এটা ষ্টেণ্ড ট্ৰাইপড। এইটো DSLRৰো খুৱাব পৰা যাব আৰু মোবাইলৰ কাৰণেও হ'ব। আহকচোন এইটো খুলিলোঁ। খেলি মেলি হোৱা বস্তু নাহিলেই হ'ল, কাৰণ আজিকালি অনলাইনত বহুত ফ্ৰড আছে। ফ্লিপকাৰ্টৰ পৰা অনা হয়। এইটো কাম নাই। এইখন ট্ৰাইপডৰ কোম্পানীটো হৈছে ডিজিটেক, মডেল হৈছে DTR 550 LW। আপোনালোকক প্ৰথমতে পেকিংটো দেখুৱাই দিছোঁ। ট্ৰাইপড হ'লে এটাই ভাল, মানে ভিডিঅ' কৰোঁতে হাতখন মানুহৰ সাধাৰণতে লৰি থাকে কাৰণে ভিডিঅ' কোৱালিটি বেয়া হৈ যায়। গতিকে ট্ৰাইপডডাল অতিকৈ প্ৰয়োজন। ট্ৰাইপড এডাল দিছে, লগতে এটা বহুত পলিথিন দিছে। ইয়াত দুটাকে পলিথিন এই ট্ৰাইপডটোতে দিছে। এইটো বেগ দিছে, বেগৰ ভিতৰত আৰু কিবা আছে চাগে, ৰ'ব আপোনালোকক দেখুৱাই দিছোঁ। এই বেগটো বহুত ধুনীয়া দিছে। এইটো আপুনি ক'ৰবাত লৈ যাব পাৰে। বেগটো এতিয়া তলত থৈ দিছোঁ। এইটো দিছে মোবাইল ষ্টেণ্ড। এইটো যিহেতু DSLR লগোৱা বস্তু হয় এইখিনি, আৰু আপুনি মোবাইলত যদি লগাম বুলি ভাবে মোবাইলত এইটো লগাব পাৰে। আপুনি মোবাইলটো পজিশ্যন ঠিক কৰিবলৈ দুটা নট আছে। এইটো হৈছে মোবাইলৰ আপোনাৰ চাইজটো হেৰি কৰিব পাৰে, আৰু আপুনি এইটো ডিৰেকশ্যন ফিক্স কৰি ল'ব পাৰে, কোনডোখৰত কেনেকৈ মোবাইলটো লগাব। এইটো মোবাইলৰ কাৰণে। বাকী এতিয়া আপোনাক এইটো দেখুৱাই দিছোঁ কিমান দীঘল হয়। এইটো 5.57 ফুট দীঘল হয়। এইটো ইমানখন দীঘল হয়। তিনিডাল ভৰি আছে ইয়াৰ। ট্ৰাইপড মানে হৈছে তিনি পদ মানে হৈছে ভৰি, গতিকে ইয়াৰ নাম সেইটো কাৰণে ট্ৰাইপড দিয়া হ'ল। আৰু বিশেষ ইয়াত দেখুৱাবলৈ নাই। এইটো এনেকৈ কৰে হেৰি কৰিব পাৰি। ইয়াত আপোনালোকে দীঘল কৰিলে বস্তু ওলমাই ৰাখিব পাৰিব। তাৰপিছত এইটো আপোনালোকে এইটো দেখিছে যে, এইটো আপোনালোকে মই আপোনালোকক দেখুৱাই দিছোঁ এইটো কেনেদৰে কি কৰিব পাৰি। এইটো ফিক্স কৰি টানি কৰি ল'ব। আপুনি এইটোৱে এইটোৱে আচল বস্তুটো। এইটোতে DSLR লগাব পাৰে, নহ'লে আপুনি এই নটটো দেখিছে যে, এই নটটো ইয়াত লগাই পিনি আপুনি মোবাইল ষ্টেণ্ড হিচাপে ইউজ কৰিব পাৰে। আৰু আপুনি ইয়াত জেগাটো ঠিক কৰিবৰ কাৰণে পাৰামিটাৰো দিয়া থাকে। পাৰামিটাৰে সমান চাইজ হৈছে নে চাই ল'ব পাৰে। আৰু এইটো ওখও কৰিব পৰা হয়। আপোনালোকক দেখুৱাইছোঁ ওখনো কেনেকৈ কৰে। এইটো এনেকৈ কৰি থাকিলে ওখ হৈ গৈ থাকে। আৰু ইয়াৰ স্পেচিমেননো কি আছে সেইখিনি মই আপোনালোকক এই বাকচটো চাই কৈ দিছোঁ। স্পেচিমেন হৈছে ই মেক্সিমাম 5 কিলোগ্ৰাম ওজন বহন কৰিব পাৰে, আৰু 5.57 ফিট ওখ হয়। আৰু যি আমি ফ'ল্ড কৰি থ'লে, মানে সামৰি থ'লে, ইয়াৰ উচ্চতাটো হৈছে 615 মিলিমিটাৰ, মানে মানে মিলিমিটাৰ হয়। তাৰপিছত ইয়াত আৰু 3টা ছেকশ্যনত ভাগ কৰা আছে। এইডাল মানে তিনিটা ছেকশ্যনত ভাগ কৰিব পাৰি। এইটো ফাৰ্ষ্ট ছেকশ্যন, এইটো ছেকেণ্ড ছেকশ্যন, এইটো থাৰ্ড ছেকশ্যন। এতিয়া ট্ৰাইপডডালৰ এইখিনি ইমানেই, আৰু ইয়াত বিশেষ হেৰি নাই। বহুত ভাল ট্ৰাইপড হয়। ফ্লিপকাৰ্টত আপোনালোকে এটাই কাম কৰিব, বস্তু কিনাৰ আগত সদায় ৰেটিং পইণ্টটো চাব আৰু কাষ্টমাৰ ভিউ পইণ্টটো চাব। তেতিয়াহে আপোনাৰ মানে ভাল বস্তু আহিব। নহ'লে মানে যি টি বস্তু আজিকালি গুচি আহে। অনলাইন ফ্ৰড বহুত বেছি হৈছে, আৰু ৰিচেণ্টলি আছাম পুলিচেও অনলাইন ফ্ৰড
বন্ধ কৰিবৰ বাবে কিছুমান নতুন ব্যৱস্থা হাতত লৈছে। এতিয়া আহোঁ মাইকৰ কথালৈ। এইটো হৈছে মোৰ ওচৰত বয়া কোম্পানী এটা মাইক আছে। এই মাইকৰ যোনটো মডেল হৈছে BY M1 হয়। ইয়াক এতিয়া আনবক্সিং কৰোঁ আমি। যি বস্তু ঘপকৈ কাটি দিবলৈও বেয়া নহয়, ভিতৰত কি বস্তু থাকে বা নাথাকে ভয়ো লাগে নহয়। অতি সাৱধানে খুলি দিছোঁ। বয়া কোম্পানীটো চাইনিজ হ'লেও কিন্তু ইয়াৰ প্ৰডাক্টবোৰ বহুত ভাল হয়। এয়া হৈছে ইয়াৰ ভিতৰতে মাইকটো আছে, স্পীকাৰটো আছে, গাঁঠি মাৰি দি পঠিয়াইছে ভালদৰে। আৰু যোনটো বেগ দি পঠিয়াইছে বেগটো বহুতেই ধুনীয়া। প্ৰথমতে আহিছে ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই দিছোঁ কি বস্তু। এই কেবল কানেকশ্যন কৰিব পৰা এটা বস্তু দিছে এইটো। তাৰপিছত এইডালেই হৈছে স্পীকাৰডাল, মানে আপোনাৰ মাইকডাল। আপুনি এইটো মোবাইলতো ইউজ কৰিব পাৰে, লেপটপতো ইউজ কৰিব পাৰে আৰু DSLRতো পাৰে। ইয়াৰ কিছুমান নিয়ম আছে, নিয়মখিনি আপোনালোকক মই কৈ দিম। আৰু এই বাকচটোত বিশেষ ইমান একো নাই। আৰু তাৰপিছত ইয়াত দিছে এইখন দিছে ইউজাৰ মেনুৱেল হয়। আৰু ইউজাৰ মেনুৱেলখনতে ইয়াত ৱাৰেণ্টি কাৰ্ডখনো আছে, গতিকে এইখন ইমান কাম নাই। আৰু ইউজাৰ মেনুৱেলখন আপোনালোকে পঢ়ি ল'ব যদিহে বস্তুটো কিনে, কাৰণ ইউজাৰ মেনুৱেলখনতে চব বস্তু থাকে। এতিয়া আমি বস্তুটো চাইছোঁ, এইটো কিমান দীঘল হয়। মাইক্ৰফোনটো ওজনত হৈছে 2.5 গ্ৰাম। আৰু পাৱাৰ মডিউল এইটো যোনটো আছে, এইটো পাৱাৰ মডিউল বুলি কয়। এইটো 18 গ্ৰাম আছে, 18 গ্ৰাম হয়। এতিয়া আমি এইটো খুলি আপোনালোকক দেখুৱাই দিছোঁ কিমান দীঘল হয়। বস্তু দেখুৱাই আছোঁ, এই বস্তুটোক কয় এয়াৰ ফিল্টাৰ। ই আপোনাৰ ভিডিঅ'ত হোৱা কিছুমান নইজ কেনচেল কৰে কাৰণে ইয়াৰ নাম এয়াৰ ফিল্টাৰ হয়। লগত এইটো এয়াৰ ফিল্টাৰ আপোনালোকে ভিডিঅ' বনালে কেতিয়াবা লগাই ল'ব পাৰে, কেতিয়াবা আঁতৰাইও থ'ব পাৰে। আৰু এইটো হৈছে ক্লিপ। এই ক্লিপটো আপুনি ইয়াত চোলা কলাৰত এনেকৈ লগাই ল'ব পাৰে। ক্লিপটো যথেষ্ট প্ৰয়োজনীয় বস্তু। এইটো ক্লিপ থাকিলে ভাল, আৰু এয়াৰ ফিল্টাৰডাল লগত থাকিলে ভাল। এয়াৰ ফিল্টাৰডাল আপোনালোকে ইয়াত ভৰাওঁতে যথেষ্ট হেঁচা প্ৰয়োগ কৰি নকৰাব, কাৰণ এইটো এনেকৈ ক্লক ৱাইজ বা এণ্টি ক্লক ৱাইজ ঘূৰাইহে ভৰাব। ডাইৰেক্ট আপোনালোকে ঘূৰাব চেষ্টা কৰিলে এইটো ফাটি যাব, ঘূৰাই ভৰাব চালে। তাৰপিছত আৰু ইয়াত কি বস্তু দিছিলে, কিমান মিটাৰ দীঘল, সেইখিনি কৈ আছোঁ আপোনালোকক। ৰছীডাল মানে ৱায়াৰডাল যথেষ্ট দীঘল। ৱায়াৰডাল টোটেল এইডাল ৱায়াৰ আপোনাৰ সম্পূৰ্ণ এটা ৰুম আগুৰি ল'ব পাৰে। এইটো 4 মিটাৰ দীঘল হয়। এইডাল ৱায়াৰ 4 মিটাৰ দীঘল হয় এইডাল ৱায়াৰ। এতিয়া আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ক'ৰবাত আউটডোৰ শ্বুটিঙত এইটো বিশেষকৈ হেল্পফুল হ'ব। এইটো 3.5 mm জেক হয়, অডিঅ' জেক হয়। আৰু ইয়াত আপোনালোকৰ বেটাৰী ভৰোৱা এটা সুবিধা দিছে। আপোনালোকে DSLR ইউজ কৰোঁতে এই পেঞ্চিল বেটাৰী ইউজ কৰিব লাগিব। লেপটপ বা মোবাইলত আপুনি বেটাৰী ইউজ কৰিব নালাগে, কিন্তু ইয়াত এটা পেঞ্চিল বেটাৰী দিয়া আছে। এই বেটাৰীটো ইউজ কৰিব লাগিব আপুনি যদি DSLR ইউজ কৰে। আৰু ইয়াত অপশ্যনে আছে, কেমেৰাত যদি আপুনি চলায় এই কেমেৰা অপশ্যনটো অন কৰি ৰাখিব লাগিব। আৰু স্মাৰ্টফোন বা লেপটপৰ কাৰণে আৰু এটা
অপশ্যন আছে যদি আপুনি স্মাৰ্টফোন বা সেই লেপটপত ইউজ কৰে তেনেহ'লে এইটো তলত এনেকৈ কৰি ল'ব লাগিব ইয়াত বুটাম এটা আছে এইখিনি কৰি ল'ব লাগিব নহ'লে আপোনাৰ এইটো কাম নিদিব এতিয়া আমি যিহেতু এতিয়া ইউজ কৰা নাই ভিডিঅ' বনাই আছোঁ গতিকে আমি এইটো বন্ধ কৰি থৈ দিওঁ আমি যিহেতু ভিডিঅ'টো শেষৰ পৰ্যায়ত উপনীত হৈছোঁ গতিকে আমি ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যিখিনি ভেলুৱেবল কমেণ্ট আছে কমেণ্ট ছেকশ্যনত জনাব আমাক আমি সেইবোৰৰ পৰা যথেষ্টখিনি উৎসাহ পাওঁ আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমি আগলৈও এনেধৰণৰ ভিডিঅ' দি থাকিম কিছুমান ভিডিঅ' থাকিব জ্ঞানবৰ্ধক থাকিব কিছুমান এণ্টাৰটেইনমেণ্ট ভিডিঅ' থাকিব গতিকে আপোনালোকৰ যি এই ভিডিঅ'খিনি চাবলৈ ইচ্ছা প্ৰকাশ কৰে তেখেতলোকে আমাৰ ছাবস্ক্ৰাইব বটনৰ কাষতে এটা বেল আইকন থাকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'খিনি আপোনালোকে অতি সোনকালে পায় ধন্যবাদ আমি আকৌ আপোনালোকৰ মাজলৈ আহিম নতুন এটি ভিডিঅ' লৈ ধন্যবাদ